হেল্ল' ভিউৱাৰ্ছ, আজি মই ৰিয়েল মটিভেশ্যনেল ষ্টৰী এটাৰ বিষয়ে আলোচনা কৰিম। চ' লেটছ ষ্টাৰ্ট। শ্বাহজাহানে 22 বছৰ সময় লগাই তাজমহল তৈয়াৰ কৰি মহব্বত প্ৰেম জীয়াই ৰখাৰ ইতিহাস ৰচিছিল পৃথিৱীত। ঠিক তেনেকুৱা ইতিহাস ৰচিছে ঘৈণীয়েকৰ প্ৰেম জীয়াই ৰখাৰ বাবে 22 বছৰ কঠোৰ পৰিশ্ৰম কৰি বিহাৰৰ গয়া জিলাৰ গেহলুৰ গাঁৱৰ দশৰথ মাঝীয়ে, যাৰ জন্ম হৈছিল 1934 চনত, যিখন গাঁৱত ভাল স্কুল, হস্পিটেল আদি নথকাৰ উপৰি পানীৰ বাবে 3 কিলোমিটাৰ দূৰলৈ যাব লগা হৈছিল গাঁওবাসীয়ে। ঘৰুৱা আৰ্থিক অনাটনৰ বাবে কম বয়সতে দশৰথ মাঝীয়ে ধানবাদ কয়লা খনিত কাম কৰিব যায় আৰু কেইবাবছৰো তাত কাম কৰাৰ পিছত ঘৰ উভতে আৰু পৰিয়ালৰ মানুহে বৈবাহিক জীৱন আৰম্ভ কৰাৰ ওপৰত গুৰুত্ব দিয়াত ফাল্গুনী নামৰ ছোৱালী এজনীৰ লগত তাৰ বিবাহ সম্পন্ন হয়। ঘৈণীয়েকক যথেষ্ট মৰম কৰিছিল। পৰিয়ালটি দুখীয়া আছিল যদিও সুখী আছিল আৰু মৰমেৰে ঘৈণীয়েকক ফাগুনীয়া বুলি মাতিছিল আৰু এটা সময়ত গৈ এটি পুত্ৰ সন্তানৰ জন্ম হৈছিল। উক্ত গাঁওখনত এখন পাহাৰ আছিল আৰু সেইখন পাহাৰৰ কাষেদি ঘূৰি ঘূৰি 60 কিলোমিটাৰ দূৰ অতিক্ৰম কৰি বজিৰগঞ্জ ব্লকলৈ মানুহ যাব লগা হৈছিল হস্পিটেল, স্কুল আদিৰ সুবিধাসমূহ লাভ কৰিবলৈ। দশৰথ মাঝী পাহাৰখনৰ সেইটো ছাইডত কাম কৰি জীৱিকা অৰ্জন কৰিছিল আৰু ঘৈণীয়েকে দৈনিক দুপৰীয়াৰ আহাৰ পাহাৰৰ সেইটো ছাইডত গৈ যোগান ধৰিছিল। 1959 চনৰ কথা, হঠাৎ এদিন গৰ্ভৱতী ঘৈণীয়েকে আহাৰ লৈ যোৱা পথত ভৰি পিছলি পৰি যায় আৰু বেয়াকৈ আঘাতপ্ৰাপ্ত হয়। লগে লগে দশৰথ মাঝীয়ে বজিৰগঞ্জ হস্পিটেললৈ নিয়াৰ যত্ন কৰে, কিন্তু পাহাৰৰ মাজেদি চিধা ৰাস্তা নথকাত কাষেদি ঘূৰি ঘূৰি যাওঁতে বহুত দেৰি হয় আৰু হস্পিটেলত গৈ ছোৱালী সন্তান এটি জন্ম দিয়াৰ পিছত ঘৈণীয়েকৰ অকাল মৃত্যু হয়। জল্দ ही उस फैमिली को किसी का नजर लग गया क्योंकि वक्त का इशारा कुछ और ही था। দশৰথ মাঝীৰ ভৰিৰ তলৰ মাটি নোহোৱা হয়। ঘৈণীয়েক হেৰুৱাৰ বেদনাত যথেষ্ট মৰ্মাহত হয় আৰু যেন জীৱনলৈ ঘোৰ অন্ধকাৰ নামি আহে। হেল্ল' ভিউৱাৰ্ছ, এনেকুৱা পৰিস্থিতিত আমাৰ নিচিনা মানুহ হ'লে কি কৰিলোহেঁতেন? হয় ভগৱান বা ভাগ্যক দোষাৰোপ কৰি দুখ মনেৰে দিন পাৰ কৰিলোহেঁতেন, নাইবা দ্বিতীয় বিবাহ সম্পন্ন কৰি দিন কটালোহেঁতেন। কিন্তু দশৰথ মাঝী এই দুটাৰ এটাকো বাছি নলৈ কিছুদিন দুখ মনেৰে দিন পাৰ কৰিলে আৰু ঘৈণীয়েকৰ মৰম জীয়াই ৰাখিবলৈ লগতে সেইটো
বনোৱা এইবিলাকৰ ওপৰতো বিহাৰ চৰকাৰে গুৰুত্ব দিয়ে আৰু গেহলুৰ গাঁৱত এইবোৰ নিৰ্মাণ কৰে। দশৰথ মাঝিক লৈ ডকুমেণ্টাৰী ফিল্ম, হিন্দী ফিল্ম আদি বনোৱাৰ উপৰিও আমিৰ খানৰ টিভি শ্ব' সত্যমে জয়তে ছিজন 2ৰ প্ৰথম এপিছড দশৰথ মাঝিক লৈ বনোৱা হৈছে। হেল্ল' ভিউৱাৰ্ছ, কাহিনীটোৰ পৰা প্ৰাপ্য শিক্ষা হ'ল মানুহে বিচাৰিলে যিকোনো অসাধাৰণ কাম এটা কৰিব পাৰে, লাগে মাথো ইচ্ছা শক্তি, একাগ্ৰতা, কঠোৰ পৰিশ্ৰম, আত্মবিশ্বাস, দৃঢ় সংকল্প আদি। ইংৰাজীত এষাৰ কথা আছে, দেয়াৰ ইজ ন' ছাবষ্টিটিউট ফৰ হাৰ্ড ৱৰ্ক, নেভাৰ গিভ আপ, নেভাৰ ষ্টপ বিলিভিং, নেভাৰ ষ্টপ ফাইটিং, এণ্ড অলৱেজ একচেপ্ট ইউৰ চেল্ফ, ভেলু ইউৰ চেল্ফ, ফৰগিভ ইউৰ চেল্ফ, ব্লেজ ইউৰ চেল্ফ, এক্সপ্ৰেছ ইউৰ চেল্ফ, ট্ৰাষ্ট ইউৰ চেল্ফ, লাভ ইউৰ চেল্ফ, এণ্ড এম্পাৱাৰ ইউৰ চেল্ফ। So dear guys, always be positive, think positive and do positive. আৰু কামটোৰ প্ৰতি সদায় ইণ্টাৰেষ্টেড, কমিটেড আৰু ৰিপিটেড হৈ হাইষ্ট ৱৰ্ক এথিক্সত কাম কৰিলে জীৱনত সফলতা নিশ্চিত হ'ব। হেল্ল' ভিউৱাৰ্ছ, যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। থেংকছ ফৰ ৱাচিং।